নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি আপোনালোকলৈ লৈ আহিছো অতি সহজতে ৰান্ধিব পৰা এটা সিম্পল চিকেন কাৰী ৰেচিপি। তেনেহলে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গেছত কেৰাহীখন পাতি গৰম হ'বলৈ দিলো আৰু ইয়াতে প্ৰয়োজন অনুসাৰে মিঠাতেল দিছো। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত দিবৰ বাবে লং, ইলাচি, দালচেনি, এখিলা তেজপাত আৰু অলপ পাঁচফোৰণ লৈছো। এতিয়া এইখিনি ইয়াতে দি দিম আৰু লগতে অলপ কাটি ৰখা পিঁয়াজ দিছো। পিঁয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছো। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে নহৰু আদাৰ পেষ্ট অলপ দিছো। এতিয়া নহৰু আদাৰ কেঁচা গন্ধ যোৱালৈকে অলপ দেৰি কাৰণে ভাজি লম। এতিয়া ইয়াতে 1 চামুচ জিৰা গুড়ি, 1 চামুচ চিকেন মছলা, 1 চামুচ হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। মই ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াতে চিকেনখিনি দি দিম। মই ইয়াত 500 গ্ৰাম লোকেল চিকেন লৈছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া মাংসখিনি অলপ দেৰি কাৰণে ঢাকোন মাৰি ৰাখিম। এতিয়া ইয়াতে কাটি ৰখা আলুখিনি দিছো। মই 2টা মিডিয়াম সাইজৰ আলু কাটি ৰাখিছিলো। এতিয়া মাংস আৰু আলুখিনি সিজালৈকে অলপ দেৰি লৰাই ভাজি থাকিম। অলপ দেৰিৰ পিছত মাংস আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে পানী দিছো। মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছো আৰু পানী অলপ বেছিকৈ দিছো যিহেতু অলপ জোল কৰিছো। এতিয়া ঢাকোন মাৰি উতল আহিবলৈ দিম। চিকেনখিনি প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে 3টা কেঁচা জলকীয়া দিছো আৰু অলপ জালুকৰ গুড়ি দিছো। গোটেইখিনি ভালদৰে মিলাই দিছো। এতিয়া আকৌ অলপ দেৰি কাৰণে ঢাকোন মাৰি ৰাখিম। এয়া আমাৰ চিকেন কাৰী খাবৰ বাবে ৰেডি হৈ গৈছে। যদিহে আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেন্টছ কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।